हेलो फ्रेंड्स, আপোনালোকক তুলিমন কিচেনলৈ স্বাগতম জনাইছোঁ। মই আজি এটা ঢেকীয়া শাকৰ ৰেচিপি লৈ আহিছোঁ। তাৰ বাবে মই লৈছোঁ ঢেকীয়া শাক, বুট আৰু মিহিকৈ কাটি লোৱা দুটা আলু, অলপমান পিঁয়াজ, এটা জলকীয়া আৰু ৰচুন আদা অলপ থেতেলিয়াই লৈছোঁ। প্ৰথমে মই কেৰাহীখন গৰম কৰি লৈছোঁ। ইয়াত মই এতিয়া অলপ তেল দি দিম। তেলখিনি লাহে লাহে গৰম হৈ আহিছে। এইখিনি সময়তে পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি এনেকৈ অলপ সময় ৰঙচুৱা হোৱালৈকে ভাজি ল'ব লাগিব। লাহে লাহে পিঁয়াজখিনি ৰঙচুৱা হৈ আহিছে। এইখিনি সময়তে মই আদা ৰচুন পেষ্ট আৰু জলকীয়াটো দি দিছোঁ। অলপ এনেকৈ ভাজি ল'ম যাতে আদা ৰচুনৰ কেঁচা গোন্ধটো নোহোৱা হৈ যায়। এইখিনি মুহূৰ্ততে মই ইয়াত ঢেকীয়া শাকখিনি দি দিছোঁ। মই ইয়াত এতিয়া সোৱাদ অনুসৰি নিমখ দি দিছোঁ আৰু অলপমান হালধিও দি দিম। সকলোখিনি ভালকৈ মিক্স কৰি দিছোঁ। এনেকৈ অলপ সময় ভজাৰ পাছত গেছটো মিডিয়াম ফ্লেমত কৰি 5 মিনিট সময়ৰ বাবে ঢাকোন লগাই ৰাখি দিম। মাজে মাজে লৰাই থাকিম যাতে তলত লাগি নধৰে। পাঁচ মিনিট পাছত ঢাকোন এৰাই চাইছোঁ, সকলোখিনি সিজি আহিছে। এনেকৈ অলপ সময় ভজাৰ পাছত নমাব পৰা হৈ যাব। ঢেকীয়া শাকৰ লগত বুটৰ শুকান ভাজিখন খাবলৈ খুবেই ভাল লাগে। আপোনালোকৰ বাৰু কেনেকুৱা লাগে? ভাজিখন হৈয়ে গৈছে, এতিয়া নমাই ৰাখিম। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকল নতুন তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।